নমস্কাৰ সকলোকে ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভূগোল বিষয়ৰ প্ৰশ্ন কাকতখনত আহিব পৰা সম্ভাৱ্য 3 মাৰ্কছৰ প্ৰশ্নবোৰ আজি এই ভিডিঅ'টোত সন্নিৱিষ্ট কৰিছোঁ গতিকে ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব এখন নক্সা মানচিত্ৰ আঁকি তলত দিয়া স্থানসমূহ বহুৱা ভাৰতৰ এখন নদী পশ্চিম উপকূলত থকা এটা সমুদ্ৰ বন্দৰ এটা খনিজ তেল শোধনাগাৰ এটা লু তীখা উদ্যোগ এটা কয়লা খনি ভাৰতৰ এখন বন্দৰ নগৰ ভাৰতৰ দুখন নদী তিষ্টা আৰু তাপ্তি ভাৰতৰ দুখন বন্দৰ নগৰ মুম্বাই আৰু কলকাতা ভাৰতৰ পশ্চিম উপকূলত থকা এটা সমুদ্ৰ বন্দৰ মুম্বাই ভাৰতৰ পূব উপকূলত থকা এটা সমুদ্ৰ বন্দৰ কলকাতা এটা খনিজ তেল শোধনাগাৰ ডিগবৈ এটা লু তীখা উদ্যোগ টাটা লু তীখা উদ্যোগ টিস্কো জামছেদপুৰ এটা কয়লা খনি মধ্যপ্ৰদেশ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ মই ভাৰতৰ এখন মানচিত্ৰ আঁকি নিৰ্দিষ্ট স্থানবোৰ উপস্থাপন কৰিছোঁ গতিকে ছাত্ৰ-ছাত্ৰীসকলে এই মেপখনৰ স্থানবোৰ ভালদৰে চালে এইবাৰ উচ্চতৰ মাধ্যমিক 2024 বৰ্ষৰ পৰীক্ষাত সহজে 5 মাৰ্কছ পাবলৈ সক্ষম হ'ব বুলি মই আশা কৰিলোঁ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাত কেৱল মেপখন আঁকি প্ৰশ্ন কাকতত দিয়া স্থানবোৰ চিনাক্ত কৰি দিলেই হ'ব